স্বাগতম টু মিন্টুল ভ্লগ আৰু এতিয়া থিয়েটাৰত টিকেট কাটিব যাম। বৰদৈচিলা থিয়েটাৰ চলি আছে, আমাৰ পৰাই অলপ যায় আৰু আপোনালোকক সকলোবোৰ দেখুৱাই চ' গাইছ থিয়েটাৰ আহি পালোঁ আৰু এতিয়া টিকেটটো কাটো। গাইছ এয়া টিকেটটো কাটিলোঁ আৰু এইফালৰ পৰা একবাৰ ফুৰি আহোঁ। এয়া হৈছে বৰদৈচিলা থিয়েটাৰ আৰু থিয়েটাৰৰ ঠিক এইবাৰ ফাৰ্ষ্ট বছৰটোত আৰু আমাৰো এইবাৰ থিয়েটাৰ ফাৰ্ষ্ট। তথাপিও আপোনালোকে চাওকচোন, দোকান পোহাৰ বহুত হৈছে আৰু এবাৰ ভিতৰৰ পৰা সোমাই ৰ'ব, তাৰপিছত লগ পাই আছোঁ। মঞ্চ চঞ্চ দেখি আছোঁ আপোনালোকক কেনেবা কৰিছে, পিছফালে কি আছে সকলোবোৰ দেখুৱাই আছোঁ। এয়া থিয়েটাৰত ভিতৰত সোমালোঁ আৰু চেয়াৰ টিয়াৰ ধুনীয়াকৈ পাৰি থৈ দিছে। আৰু মই চেয়াৰত চোৱা মানুহ নহয়, একচুৱেলি মই গেলাৰীতহে চোৱা মানুহ। গাইছ এইখন বিচনা আছে, এয়া কলবাৰী ৰেল ষ্টেচন আছে, তাৰপিছত ইফালে কিবা কানি আছে আৰু দেখুৱাই আছোঁ সকলো। তো আজিৰ নিবেদন হেণ্ডকাফ পল্লৱ পৱনৰ ৰচিত। আৰু এয়া গাড়ী চাড়ী আছে, আজি দেখেই নেকি গাড়ী চাড়ী গম নাপাওঁ আৰু চাম। তথাপিও যদি দেখে আপোনালোকক দেখুৱাম। আমাৰ মিণ্টু দাই আৰু আব্দুল দাই পূৰা লাৰি আছে সিহঁতে। ভাই অৰিজিনেল গাড়ী নহয়, ভাই অৰিজিনেল নহয় এই ভাই হ'ব। আৰু ইফালে কিবা কানি আছে আৰু আজিৰ নিবেদন পল্লৱ পৱনৰ ৰচিত হেণ্ডকাফ। আৰু এয়া কি বেলা গম নাপাওঁ দিয়ক। আৰু এয়া কিবা কানি বঁটা পাইছিল নেকি, চাই লওক। আৰু এইখন মঞ্চ আকলাক উঠি ৰ'ব, মঞ্চৰ পাই গাই চাগে আজি থিয়েটাৰ চাব না নাই? চাব। মঞ্চ এখন চ' গাইছ এয়া থিয়েটাৰৰ ভিতৰত সোমালোঁ আৰু মোৰ টিকেটটো দি দিলোঁ। টিকেটটো এতিয়া চি দি দিলে আৰু মই ধৰক এতিয়া চাই থাকক আপোনালোকে। গাইছ থিয়েটাৰ আৰম্ভ হৈ গ'ল আৰু এতিয়া আপোনালোকে চাই থাকক। ময়ো চাই ভালো লাগে বুঝা। একেখন থানাতে একেখন থানাতে পঠাইছো এএসআই আর ভাইটো ডিএসপি সেলুক পর মই দিলো না এই গাড়ি দিয়ে ভালো লাগে বুঝা না। সিনেমা লাগিব থিয়েটাৰ বাৰু শেষ হ'ল আৰু এতিয়া ঘৰত যাওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবহে।